আজি মোৰ কাহিনীটো ধৰক ভূত আত্মা আদিৰ লগত জড়িত। মানুহৰ লোকৰ কথা অনুসৰি লোকবিশ্বাস অনুসৰি কোনোবাই যদি কাৰোবাক হত্যা কৰি দিলে বা কোনোবাই যদি চুইচাইড আত্মহত্যা কৰি ল'লে, তেনেকুৱা মানুহ গৈ তাৰমানে ভূত আত্মা আদিৰ ৰূপ লয়। ঠিক মোৰ আজিৰ কাহিনীও ঠিক তেনেকুৱাই। ভূত আত্মা এখন ঘৰৰ 7জন ফেমিলি, সেই ফেমিলিৰ এজন মেম্বাৰে বাকী ঘৰৰ বাকী 6জন লোকক হত্যা কৰি দিয়ে। হত্যা কৰাৰ পিছত সেই লোকজনে পুলিচ আইনৰ আগত কয় যে সেই হত্যা মই কৰা নাই, মোৰ ভিতৰত থকা এটা বেয়া আত্মাই কোনোবা অদৃশ্য শক্তিয়ে মোৰ জৰিয়তে সেই হত্যা কৰালে। পুলিচৰ আগত তেনেকৈ ভাষ্য দিয়ে। এতিয়া সেই ভাষ্যই পুলিচে কেনেকৈ কি কৰিব? আৰু এনেও আইনৰ চকুত ভূত আত্মা আদিৰতো কোনো কথাই নাহে। এনেকৈ সেই এখন ঘৰৰ যি কাহিনী পোহৰলৈ আহে, মানে যি ঘৰৰ যি কাহিনী সৃষ্টি হয়, মানে সেই কাহিনী মানে গোটেই বিশ্ব বিয়পি যায়, মানে গোটেই বিশ্ব জনাজাত সেই ঘৰটো মানে এটা ভূতীয়া ঘৰৰ কাহিনী। আজি মোৰ কাহিনীটো জানিবলৈ হ'লে আমি যাব লাগিব আমেৰিকাত। আপোনালোকে মোবাইল স্ক্ৰীণত এতিয়া যিটো বৰ্তমান ঘৰ দেখিছে, এইটোৱে সেই ৰহস্যময় ঘৰ, যিটো ঘৰত বহুত এটা ৰাতিৰ ভিতৰতেই এই ঘৰটো বদনাম হৈ পৰে। এটা নিশাৰ ভিতৰতে ঘৰটো গোটেই বিশ্বত জনাজাত হৈ পৰে ভূতীয়া ঘৰ বুলি। এই ঘৰত সেই নিশা বহুত আচৰিত হৈছিলে। সেই নিশা কি হৈছিলে আজিও এই কাহিনী মানে এতিয়াও চল্ভ হোৱা নাই। ইয়াৰ কোনো প্ৰমাণ নাই। কিয় ঘটিছিলে, কিহৰ কাৰণে ঘটিছিলে, কিহৰ কাৰণে মাৰ্ডাৰ হৈছিলে এই ঘৰত, আজিলৈকে তেনে কোনো মটিভ নাই, কোনো কাৰণ নাই। নমস্কাৰ, মোৰ নাম বিতুপন। আৰু এটা ৰহস্যময় ভূতীয়া কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে মোৰ চেনেলটো এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব। মই উৎসাহ পাম আৰু ৰহস্যময় ক্ৰাইম ষ্টৰী আপোনালোকৰ মাজলৈ মই লৈ আনিম। এতিয়া বলক আজি ঘটনাটোত আমি আগবাঢ়ি যাওঁ। 1965 চনত আমেৰিকাৰ লছ এঞ্জেলেছৰ লং আইলেণ্ডত ৰনাল্ড ডিফো আৰু লুইচি নামৰ এই এহাল দম্পতীয়ে এই ঘৰটো বনায়, যিটো ঘৰৰ কাহিনী এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ। এটা সুখী পৰিয়াল, 7জন ফেমিলিৰ সিহঁতৰ ৰনাল্ড ডিফো আৰু লুইচিৰ ডাঙৰ পুতেক ৰনাল্ড জুনিয়ৰ আৰু দ্বিতীয় সন্তান ডাৱন, তৃতীয় সন্তান এলিছান, বাকী পিছৰ 2টা সন্তান মাৰ্ক আৰু জন। সিহঁতৰ বয়স কমকৈ ডাঙৰ ৰনাল্ড জুনিয়ৰৰ বয়স 23 বছৰ আৰু ডাৱনৰ বয়স হৈ গ'ল 18 বছৰ, এলিছানৰ বয়স হৈ গ'ল 13 বছৰ আৰু যোনটো মাৰ্ক তাৰ বয়স হৈ গ'ল 11 বছৰ আৰু একেবাৰে সৰু সন্তানৰ বয়স হৈ গ'ল 9 বছৰ। এটা সুখী পৰিয়াল, এতিয়া কোনো প্ৰব্লেম নাই, যে নিগাজিকৈ বসবাস কৰি আছে। ৰনাল্ড ডিফোৰ ভাল ব্যৱসায় আছে, সমাজত নাম আছে, সমাজত সিহঁতি একদম প্ৰতিষ্ঠিত লোক, এটা ভাল ফেমিলি, কোনো প্ৰব্লেম নাই, কোনো তেনেকৈ এটা সুখ শান্তিৰে সিহঁতি জীৱনটো তাৰমানে অতিবাহিত কৰি গৈ আছে। কিন্তু সিহঁতৰ যোন ডাঙৰ সন্তান ৰনাল্ড জুনিয়ৰ, সি এতিয়া লাহে লাহে তাৰমানে ৰাস্তা বেলেগ ল'ব ধৰিছে। নিচা কৰে, মদ ভাং খায়, গাঞ্জা আনকি ড্ৰাগছলৈকে খাই আহি ৰাতি সদায় ঘৰত হুলস্থুল কৰে। এতিয়া তাক লৈ তাৰমানে এতিয়া ফেমিলিটো ৰনাল্ড ডিফোৰ ফেমিলিটো এতিয়া তাৰ ডাঙৰ সন্তানৰ কাৰণে সিহঁতি এতিয়া মানে বহুত প্ৰব্লেমত আহি পৰিছে। সদায় মানে নিশা হ'লে সি সদায় কাজিয়া কৰে। এদিনটো বাপেকক জান মাৰি দিম বুলিও সি ধমকি দিলে। ইমানখিনি লেভেললৈকে এতিয়া তাৰ ডাঙৰ সন্তানটো আহি পৰিলে, যি এতিয়া বাপেকক জান মাৰি দিম বুলি ধমকি দিব পৰা হ'ল। যিটো সন্তান সিহঁতে তুলি ডাঙৰ দীঘল কৰিলে, আৰু ই যোৰ ধমকি দিলে এইটো একচুৱেলি বাস্তৱত ৰূপায়ণ হৈ যায়। কেনেকৈ ৰূপায়ণ হৈ যায়? 1976 চনত 1974 13 অক্টোবৰৰ ৰাতিপুৱা এই তাৰ ডাঙৰ সন্তান ৰনাল্ড জুনিয়ৰে চিঞৰি তাৰমানে এই ঘৰৰ পৰা ওলাই আহি আশে পাশে মানুহবোৰক জগাই মাতে। চবকে আহি 100মান মানুহ একগোট হয় আৰু সেই মানুহখিনিক সি কয়
যে মই ৰাতি শুই থকা অৱস্থাত কোনোবাই অজ্ঞাত ঘাতকে মোৰ মা দেউতা মোৰ ভনী ভাইটি সকলোকে গুলিয়াই হত্যা কৰি পেলালে। এতিয়া যিখিনি মানুহ একগোট হৈছিলে, গোট খাইছিলে, এতিয়া সেইখিনি মানুহ সেই ঘৰটোত সিহঁতৰ সোমাবলৈ এতিয়া ভয় হৈ গ'ল। হ'লেও যেনে তেনে সাহস কৰি সিহঁতি সেই ঘৰৰ ভিতৰত সোমাই সিহঁতি যি দেখিলে, তাৰমানে সিহঁতৰ গা নোম শিয়ৰি উঠিলে। মানে এনেকুৱা দৃশ্য, ভয়ংকৰ দৃশ্য সিহঁতি মানে সিহঁতৰ জীৱনত দেখা নাছিলে। গোটেই ঘৰ তেজেৰে লুতুৰি পুতুৰি, গোটেই বিচনা তেজেৰে লুতুৰি পুতুৰি, আনকি সিহঁতৰ শোৱা কোঠাৰ বিচনাৰ লগত লাগি থকা যোন বেৰ ৱাল, তাতো তেজৰ চিটিকণি। লগালগ পুলিচক ফোন কৰা হ'ল। পুলিচ আহিলে। পুলিচেও যিটো দৃশ্য দেখিলে, পুলিচেও এনেকুৱা দৃশ্য আনকালে দেখা নাই। গোটেই ঘৰ তেজেৰে লুতুৰি পুতুৰি হৈছে, গোটেই বিচনা সিহঁতি শুই থকা বিচনা তেজেৰে লুতুৰি পুতুৰি। তাৰমানে এই ফেমিলি মেম্বাৰ পৰিয়ালকেইটাক নিশা কোনোবা অজ্ঞাত ঘাতকে গুলিয়াই হত্যা কৰি দিলে। এতিয়া পুলিচে ৰনাল্ড জুনিয়ৰক সুধিলে, সি ক'লে যে ৰাতি মই শুই আছিলোঁ, শুই থকা অৱস্থাত কি হ'ল মই নাজানো। যেতিয়া মই ৰাতিপুৱা শুই উঠি মই এই দৃশ্য দেখিলোঁ, লগালগ মই বাহিৰলৈ ওলাই গ'লোঁ। বাহিৰলৈ ওলাই গৈ মই মানুহবোৰক চিঞৰি ক'লোঁ যে কোনোবা নিশাই অজ্ঞাত ঘাতকে মোৰ ফেমিলি মেম্বাৰৰ আটাইকৈ মোৰ মা দেউতা, মোৰ ভনী ভাইটি সকলোকে কোনোবাই গুলিয়াই হত্যা কৰি দিলে। আৰু তাৰে মাজৰ কোনোবাই পুলিচক ফোন কৰিলে, আপোনালোকক ফোন কৰিলে, আৰু আপোনালোকে এতিয়া আহি পালেহি। এটা মানে পুলিচৰ কৰা কামখিনি কৰিব ধৰিলে। পুলিচে চোৱা চিতা কৰিব ধৰিলে। সিহঁতক ৰনাল্ডৰ মাক দেউতাকক দুটাকৈ গুলি মৰা হৈছিলে, আৰু তাৰ ভণ্টি আৰু তাৰ ভায়েককেইটাকো এটাকৈ গুলিয়াই সিহঁতক হত্যা কৰা হ'ল। এটা সময়ত পুলিচে ঘৰটোৰ ভিতৰৰ পৰা আটাইছে ডেড বডি বাহিৰলৈ উলিয়ালে। এম্বুলেঞ্চত তুলি পেলাই হস্পিটেললৈ পঠিয়ালে। হস্পিটেলত যেতিয়া পষ্টমৰ্টম ৰিপৰ্ট আহিলে, পষ্টমৰ্টম ৰিপৰ্টত কোৱা হ'ল যে ঘৰৰ যোনটো মেইন, তাৰমানে ৰনাল্ড জুনিয়ৰৰ মাক আৰু দেউতাকক দুটাকৈ গুলি মাৰি সিহঁতক খতম কৰা হ'ল। আৰু তাৰ ভনীয়েক আৰু তাৰ দুটা সৰু ভায়েক, যাৰ বয়স 11 আৰু 9 বছৰ, সিহঁতকো এটাকৈ মাথাত গুলিয়াই সিহঁতক হত্যা কৰি দিয়া হ'ল। ভাবক, চিন্তা কৰক। আৰু সিহঁতক নিশা শুই থকা অৱস্থাতে গুলিয়াই মাৰা হ'ল। সিহঁতি কোনো চিঞৰ বাখৰ নকৰিলে, সিহঁতি কোনো তাৰমানে ফাইট নকৰিলে। তাৰমানে সিহঁতক টোপনিতে সিহঁতক গুলিয়াই মাৰা হ'ল। তাৰ যোনটা সৰু ভায়েককেইটা, সৰু ল'ৰাকেইটা সেইটো সময়ত এটাই তলপেট হৈ শুই আছিলে, এটা কাঠি হৈ শুই আছিলে। কাঠি হৈ শুই থকা অৱস্থাতে টোপনিতে সিহঁতক গুলিয়াই মাৰি দিয়া হ'ল। ভাবক, ইমান এংগেললৈ, ইমান এটা নৃশংসৰ তললৈ যাব পাৰে এই ঘাতক। মানে মোৰে গাৰ নোম কঁপি উঠিছে কাহিনীটো এতিয়া মোৰ কোৱাৰ আগত। যেতিয়া পুলিচে ওচৰ চুবুৰীয়া মানুহক সোধ-পোছ কৰিলে, ওচৰ চুবুৰীয়া মানুহে ক'লে যে সেই নিশা আমি গুলি আৱাজে আমি শুনা নাপালোঁ। হয়, আমি অকল কুকুৰৰ ভোকা আৱাজে আমি শুনি পালোঁ। এতিয়া পুলিচে সেই ৰনাল্ড জুনিয়ৰ, তাক এতিয়া পুলিচ প্ৰটেকশ্যন দিব ধৰিলে। কাৰণ কোনোবা হয়তো ঘাতক আছে, কোনোবা শত্ৰু আছে। এই ফেমিলিটোক যেতিয়া হত্যা কৰিব পাৰিলে, ইয়াকো ৰনাল্ড জুনিয়ৰকো হত্যা কৰিব। সেইকাৰণে ইয়াক পুলিচ প্ৰটেকশ্যনত ৰখা হ'ল, থানাত ৰখা হ'ল। পুলিচে আৰু এটা এংগল চালে যে ঘৰটোত ফৰ্চলি সোমোৱাৰ কোনো চিন নাই। মানে দৰ্জা ভাঙা চিন আছে, না খিৰিকী ভাঙা চিন আছে, না কোনোবা ভিতৰলৈ সোমাই অহা চিন আছে। আনটো যিটো বন্দুকেৰে সিহঁতক গুলিয়াই হত্যা কৰা হ'ল, সেইটো বন্দুক নহ'বও পাৰে, বা এটা বন্দুক সিহঁতি সেই ৰনাল্ড জুনিয়ৰৰ কোঠাত পালে। একে বন্দুক, একে কাৰ্টুজ। সিহঁতক যেতিয়া গুলিয়াই মৰা হ'ল, একে কাৰ্টুজ যেতিয়া সেই কাৰ্টুজ চালে যে এই ৰনাল্ড জুনিয়ৰৰ কোঠাত পোৱা বন্দুকৰ কাৰ্টুজ আৰু সেই ঘাতকে সিহঁতক পৰিয়ালটোক গুলিয়াই মৰাৰ যিটো কাৰ্টুজ পালে, ছেম কাৰ্টুজ তাৰমানে মিলি গ'ল। এতিয়া পুলিচৰ লাহে লাহে সন্দেহ বাহিৰলৈ নগৈ, এতিয়া পুলিচৰ সন্দেহ
একমাত্ৰ এইটো পৰিয়ালৰ জীয়াই থকা ৰনাল্ড জুনিয়ৰ এতিয়া পুলিচে তাক সন্দেহ কৰিব ধৰিলে। তাক যেতিয়া সোধ-পোছ কৰিলে তেতিয়া সি ক'লে যে এনেকৈ ৰাতি মই শুই আছিলোঁ, ৰাতি মই কি হ'ল মই গম নাপাওঁ, ৰাতিপুৱা যেতিয়া মই শুই উঠি মই এই দৃশ্য দেখিলোঁ, লগালগ মই ওচৰ চুবুৰীয়া মানুহক জগালোঁ, তেনেকৈ সি কথাষাৰ কৈ দিলে। লাহে লাহে যেতিয়া পুলিচে আৰু বেছি গভীৰতালৈ মানে তদন্ত আৰম্ভ কৰিলে, সেই তদন্ত তাৰমানে এই ৰনাল্ড জুনিয়ৰ ইয়াক যেতিয়া 2 ডাণ্ডা দি দিয়া হ'ল, তেতিয়া প্ৰকৃত এই ঘৰটোত সেইদিনাখন নিশা কি ঘটিছিল তেতিয়া সি বলকি দিলে। সি পুলিচৰ আগতে এক আচৰিত ভাষ্য দিলে যে হয় এই হত্যা মই কৰিলোঁ। মোৰ মা দেউতা, মোৰ ফেমিলিটোক ময়ে গুলিয়াই মাৰিলোঁ, কিন্তু এইটো মই মৰা নাই। এটা যে অজ্ঞাত শক্তি আছিলে, এটা অজ্ঞাত এণ্টিটি, এটা আত্মা আছে যি মোৰ ভিতৰত সোমাই গৈছিলে, সেই আত্মাই মোৰ জৰিয়াই হত্যা কৰালে। যেতিয়া মই ৰাতি শুই আছিলোঁ, এটা আত্মা আহিলে, আত্মাটোৱে ক'লে যে ওচৰত বন্দুক পৰি আছে, বন্দুকটো উঠাই লৈ তোৰ ঘৰৰ ফেমিলি সকলোকে নিপটাই দে। তেনেকৈ মই মাৰিলোঁ, কিন্তু মোক মৰুৱালে, মোক এই কাম কৰোৱালে। সেইখিনি মাৰা সময়ত মই সুস্থ নাছিলোঁ, মই সুস্থ অৱস্থাত নাছিলোঁ, মই গমেই নাপাওঁ। যেতিয়া মই ৰাতিপুৱা শুই উঠি মই দেখিলোঁ যে চব তেজ, বিচনাত তেজ মৰি আছে, সকলো ফেমিলি মেম্বাৰ মৰি আছে। তেতিয়াহে মই গম পাওঁ যে মোৰ ফেমিলি মেম্বাৰক কোনোবাই গুলিয়াই মাৰিলে, কিন্তু এই কথা মই গম নাপাওঁ। এয়া ভাষ্য পুলিচৰ আগত বৰ্ণনা কৰিলে। এতিয়া পুলিচে এতিয়া তদন্ত কৰিব কি? যি ভিক্টিমে কৈছে এয়া সি কৰা নাই, ভূতে কৰিছে। তাৰমানে কি? ভূতে ইয়াক চুপাৰি দি দিছে, যে ক'লে যা ফেমিলিটোক মাৰি দে। যেতিয়া এই ৰনাল্ড জুনিয়ৰক কোৰ্টৰ আগত 13 অক্টোবৰ 1974 চনৰ 14 অক্টোবৰত যেতিয়া তাক কোৰ্টত হাজিৰ কৰা হ'ল, এতিয়া কোৰ্টত যোৱালৈকে সেই কোৰ্টৰ যোন জৰ্জ তাৰো মাথা বেয়া হৈ গ'ল। কি বলকিছে সি? আত্মাই কৰিছে, ভূতে কৰিছে, সি কৰা নাই, ভূতে গুলিয়ালে। এনেকৈ কাহিনী বৰ্ণনা। আকৌ সি কেতিয়াবা কয় এই হত্যা সি কৰা নাই, সি কাৰোবাক হায়াৰ কৰি আনিছিলে। তাৰমানে তাৰ কথা মিনিটে মানে সলনি হৈ গৈ আছে। পুলিচে যেতিয়া চাৰ্জশ্বিট লিখে যে আকৌ পুলিচে চাৰ্জশ্বিট ফালি দিব লগা, কাৰণ তাৰ কথা মিনিটে সলনি হৈ আছে। কাৰণে মানে পুলিচে এটা মানে কি কৰিব, মানে পুলিচ পগলা হৈ গৈছে, মানে আইন পাগল হৈ গৈছে। তাৰমানে এইটো কি বস্তু আহিলে, ভূতে কেনেকৈ হত্যা কৰিব পাৰে? একচুৱেলি লাষ্টত এই কাহিনীৰ অন্তত যি ঘটনা পোহৰলৈ আহে, সকলো পুলিচ আইন প্ৰশাসনে বাধ্য হৈ যায় যে একচুৱেলি এই ঘৰত কিবা হয়তো আছিলে। যি নহওক এই এতিয়া 6জন মানুহক মাৰ্ডাৰ কৰি এতিয়া বহি আছে, ইয়াৰতো চাজাইটো হ'বই লাগিব। চাজাই কি হ'ল? প্ৰত্যেকজনৰ কাৰণে 6জনক মাৰিলেতো, 6জনৰ কাৰণে 25 বছৰ ইয়াৰ কাৰণে জেল হ'ল। তাৰমানে সি এতিয়া আজীৱন কাৰোবাক খাটিবলগীয়া হ'ল। লাষ্টৰ 2021 চনলৈকে এই কাৰোবাক খাটি আছিল, আৰু 21 চনত এই ৰনাল্ড জুনিয়ৰৰ মৃত্যু হ'ল। কিন্তু প্ৰশ্ন এটাই উত্থাপন হয় এতিয়াও, কাৰণ মটিভ। সেই ফেমিলিৰ 6জন লোকক হত্যা কৰাৰ কাৰণ পুলিচে বিচাৰি নাপালে। আমেৰিকাৰ লছ এঞ্জেলছৰ পুলিচে কিহৰ কাৰণে সি হত্যা কৰিলে, তাৰ একো কাৰণ, একো মটিভ আজিলৈকে পুলিচৰ হাতত নাই। এতিয়া এই আমিথিভিলি ঘৰটোৰ আচল কাহিনী আৰম্ভ হয় ইয়াৰ পৰাই। এতিয়া আমি আকৌ যাব লাগিব 1976 চনত। 1976 চনত
ফেমিলিটো হত্যা হৈ গ'ল, মাৰ্ডাৰ হৈ গ'ল, এই ৰনাল্ড ডিফো জেল হৈ গ'ল। ঘৰটো পুলিচে তাৰ ঘৰটো চিল কৰি দিলে। পুলিচে আইন প্ৰশাসনে কৰিবলগীয়া কাম সকলোখিনি কৰিলে, কিন্তু ঘৰটো কিমান দিন এনেকৈ পেলাই থ'ব? এতিয়া সেই ঘৰটো লাহে লাহে মানুহৰ মুখে মুখে যে ঘৰটো এতিয়া ভুটীয়া হৈ পৰিছে, ঘৰটো এতিয়া অঘৰী আত্মাৰ মাত শুনা যায়। সেই ৰনাল্ড পৰিয়ালৰ মেম্বাৰবোৰৰ তাত মাত শুনা যায়। তাৰমানে ভূত ঘৰটো তাৰমানে তাৰ পিছৰ পৰা মানে এক প্ৰাণ পাই উঠে। তাৰমানে নিশা হ'লে এই ঘৰটোত প্ৰাণ পাই উঠে। কেনেকৈ প্ৰাণ পাই উঠে? এবছৰৰ পিছত ঘৰটো প্ৰশাসনে যেতিয়া চিল কৰাৰ পিছত এবছৰৰ পিছত এই ঘৰটো ৰবাৰ্ট আৰু এমেলিয়া নামৰ এহাল দম্পতী এই ঘৰটো কিনিবৰ কাৰণে আগবাঢ়ি আহে। যেতিয়া ৰনাল্ড ফেমিলিৰ হত্যা হোৱা নাছিল, তাৰ আগত ঘৰটোৰ তাৰমানে দাম $2-3 লাখ ডলাৰৰ মানে আশে পাশে আছিল। যেতিয়া এই কাণ্ডটো হৈ যোৱাৰ পিছত এই ঘৰটোৰ তাৰমানে মূল্য একেবাৰে কমি আহে, $80,000 পাই যায়। এই $80,000 এই ৰবাৰ্ট আৰু কেমেলিয়া দম্পতীহালে এই ঘৰটো কিনি ল'লে। ইহঁতি যেতিয়া এই ঘৰটোত থাকিবলৈ লয়, তেতিয়া ঘৰটোৰ আচল কাহিনী পোহৰলৈ আহে। তাৰমানে ঘৰটোৰ আচল কাহিনী মানে গোটেই লাহে ওলাই পৰে। তাৰমানে আমেৰিকাৰ পৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ডই এই ঘৰটোৰ কাহিনী তাৰমানে জনা হ'ল যে ঘৰটো আচলতে কিমান ৰহস্যময়, কিমান ভুটীয়া ঘৰ। যেতিয়া এই ৰবাৰ্ট আৰু কেমেলিয়াই এই ফেমিলি যেতিয়া ঘৰত থাকিবলৈ ল'লে, এদিন সিহঁতি অনুভৱ কৰিলে ঘৰটোৰ চাৰিওপাশে একো বতাহ বলা নাই, এটা পাত লৰা নাই, কিন্তু এহঁতৰ ঘৰৰ ভিতৰত চেঁচা বতাহ বলিব ধৰিছে। সিহঁতি এই আচৰিত হৈ পেলাই সিহঁতি সেইদিনাখন ভয়ো খাব ধৰিলে। এদিন ঠাণ্ডা দিনত সিহঁতি যেতিয়া বাহিৰত জুই ফুৱাই বহি আছিলে, জুই ফুৱাই বহি থাকোঁতে সেই জুই আৰু ধোঁৱাৰ মাজত সিহঁতি সেই ৰবাৰ্ট ফেমিলিৰ সেই সৰু ল'ৰা দুটা, জন আৰু মাৰ্ক, সিহঁতৰ চেহেৰাকেইটা সিহঁতি সেই জুইত সিহঁতি প্ৰত্যক্ষ কৰিব ধৰিলে। কিন্তু সিহঁতিতো একচুৱেলি সিহঁতি চিনি পালে জুইত সেই চেহেৰাকেইটা এয়া ৰনাল্ড ফেমিলিৰ সেই সৰু বাচ্চাকেইটাৰে চেহেৰা হৈ সিহঁতি তাৰমানে লিটাৰেলি সিহঁতি চকুৰ সন্মুখত সেই চেহেৰা সিহঁতি দেখা পাইছিলে। ৰবাৰ্ট যেতিয়া ৰাতি শুৱে, তাৰ এটা নিয়ম আছিলে যে ৰবাৰ্ট ৰাতি শুলে একেবাৰে গভীৰ নিদ্ৰাত যায়, ৰাতি কেতিয়াও হাৰ নাপায়। কিন্তু একজেক্ট ৰাতি 3:15 বজাত ৰবাৰ্টৰ সদায় টোপনি ভাঙে। সি ভাবিলে এইটো তাৰমানে কিহৰ কাৰণে সদায় ৰাতি 3:15 বজাত তাৰ টোপনি ভাঙি যায়। কিন্তু প্ৰব্লেম একো নহয়, অকল টোপনিহে ভাঙে, মানে চকু মেল খাই যায়। এই কাহিনীটো যেতিয়া পুলিচ আৰু ডিটেক্টিভ তাৰমানে সোধা হৈছিলে, সিহঁতে কৈছিলে সেই 3:15 বজাতেই ৰনাল্ড ফেমিলিক হত্যা কৰা হৈছিল। আৰু সেই একজেক্ট 3:15 বজাতেই ৰবাৰ্টৰ চকু মেল খাই যায় সদায়। বহুত ভয়ংকৰ। লাহে এই আমিটি ভেলী হাউচৰ এই কাহিনী লাহে 1974 পৰা এই কাহিনী তেতিয়া মানে গোটেই বিশ্ববাসীয়ে গম পোৱা হ'ল যে এই আমিটি ভেলী এক ৰহস্যময় ঘৰ হৈ পৰিলে। সেই ৰনাল্ড ফেমিলিৰ হত্যা মাৰ্ডাৰ হোৱাৰ পিছৰ পৰাই সেই ৰনাল্ড ফেমিলি এতিয়া সেই ঘৰটোত আত্মা হৈ তাৰমানে বসবাস কৰিব লৈছে বুলি সকলোৱে গম পোৱা হ'ল। ৰনাল্ড ফেমিলিৰ সৰু ল'ৰা ছোৱালীকেইটাৰ তাত কোলাহল শুনা যায়, সিহঁতৰ চিঞৰ বাখৰ শুনা যায়। আন সেই ৰবাৰ্টৰ পোহনীয়া কুকুৰটো কেতিয়াবা পগলা হৈ এনেকৈ ভুকিব ধৰে ৱালত চাই, তেতিয়া সিহঁতি গম নাপায় যে কুকুৰটো কিহৰ কাৰণে ভুকিছে। একচুৱেলি কুকুৰটোৱে হয়তো সেই বেৰত বা ক'ৰবাত হয়তো চাগে সেই ৰনাল্ড ফেমিলিৰ
ফেমিলি মেম্বাৰকেই কাৰোবাক চাগে হয়তো দেখা পাইছিলে, সেইকাৰণে কুকুৰটোৱে ভুকিছিলে। যিটো সাধাৰণ মানুহে সাধাৰণ চকুৰে যিটো দেখা নাপায় সেইটো কুকুৰে দেখা পায় বুলি কয়। যদি কুকুৰে সেইকাৰণে ভুকিছিলে, হয়তো সেই ৰনাল্ড ফেমিলিৰ মেম্বাৰক কাৰোবাক চাগে দেখা পাইছিলে আৰু দেখা পাই কাৰণে সি ভুকে, এনেকুৱা হ'ব পাৰে। লাহে লাহে তেনেকৈ বহুতো মালিক আহিলে, ঘৰটো বহুতেই কিনিলে, কিন্তু চবৰ মুখে একেই কথা, ইয়াত সেই ৰনাল্ড ফেমিলিৰ সৰু বাচ্চাকেইটাক দেখা পোৱা যায়, খেলি থকা দেখা পোৱা যায়। নিশা হ'লে আচৰিত আচৰিত মাত শুনা যায়, আচৰিত আচৰিত শব্দ শুনা যায়। এই ঘৰটোত যোনে থাকে যদি সিহে গম পোৱা যায়। সেইকাৰণে এই ঘৰটোত মানুহ বেছিদিন থাকিব নোৱাৰে, 2-3 বছৰতে ঘৰটো বিক্ৰী কৰি দিয়ে, আকৌ বেলেগ মালিক আহে, আকৌ বেলেগ মালিক, আকৌ একেই কথা একেই বতৰা পোহৰ হৈ আহে আমিঠিভিলি হাউচৰ কথা। আনটো আন এই ৰবাৰ্ট ফেমিলিৰ সৰু বাচ্চাকেইটা ৰাতিপুৱা এনেকুৱাকৈ শুই থাকে, যিটো অৱস্থাত সেই ৰনাল্ড ফেমিলিৰ সেই সৰু বাচ্চাকেইটাক যেতিয়া মৃত অৱস্থাত সিহঁতক যেতিয়া গুলিয়াই মৰা হৈছিলে, সিহঁতি যিটো অৱস্থাত তেতিয়া শুই আছিলে, যে সদায় সেইটো পজিশ্যনতে সিহঁতি সদায় শুৱে। এয়াই আছিলে আমিঠিভিলি হাউচৰ ৰহস্যময় কাহিনী। আপোনালোকে যদি ইণ্টাৰনেট আদিত যদি চাৰ্চ কৰে টপ এনেকৈ ভূতৰ এই আমিঠিভিলি এই হৰৰ কাহিনীটো আপোনালোকে হয়তো 1-2 নম্বৰতে পাই যাব। এনেকুৱা কাহিনী যাৰ কাহিনী কোনো কাৰণ উলিয়াব নোৱাৰিলে পুলিচে, একো মটিভ উলিয়াব নোৱাৰিলে। আজি 50 বছৰ পাৰ হৈ গ'ল, লছ এঞ্জেলেছ পুলিচ আজিলৈকে ইয়াৰ প্ৰকৃত কাহিনী উলিয়াব নোৱাৰিলে। প্ৰকৃততে 1976 চনৰ সেই 3 অক্টোবৰৰ নিশা সেই ঘৰটোত একচুৱেলি কি হৈছিলে, কি আচৰিত ঘটিছিলে, আজিলৈকে ৰহস্যই হৈ থাকিলে। হত্যা কৰা হৈছিলে ফেমিলিটোক, কিন্তু কিহৰ কাৰণে, কি কথা, কি বতৰা, আজিও ৰহস্য হৈ আছে। 2021 চনত যেতিয়া ৰনাল্ড জুনিয়ৰৰ মৃত্যু হ'ল, সি যেতিয়া এই সংসাৰৰ পৰা গুচি গ'ল, লগে লগে যেন এই ঘৰটোৰ কাহিনীও চিৰদিনৰ কাৰণে ইতিহাসৰ পাতত মোচ খাই গ'ল। অকল সেই ঘৰটো পৰি আছে, ঘৰটো সিভাগে পৰি আছে, তাত ৰনাল্ড ফেমিলিৰ ইতিহাস তাত লুকাই আছে। সেই কণ শিশুকেইটাৰ একো ভুল নাছিলে, সিহঁতকো মৰা হ'ল, গুলিয়াই নৃশংসভাৱে হত্যা কৰা হ'ল। এয়াই আছিলে আমিঠিভিলি হাউচৰ কাহিনী, এক আনবিলিভেবল কাহিনী। আৰু এটা এনেকৈ ৰহস্যময় কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিম।